ভাল পোৱা কাৰ কেনেকৈ হৈছিল বাৰু? সেয়া বহুত ভাল লগা মুহূৰ্ত সকলোৰে, নহয় জানো? আহকচোন আজি আমি কেনে ভাল লগাৰে কিছুমান অভিমান, খং আৰু মৰম লগা শব্দ কিছুমান শুনো। এটি বৰ মৰম লগা কাহিনী। যদি শেষ ৰাতি তোমাৰ টোপনি ভাঙি হঠাৎ জিজ্ঞাসা কৰি তোমাক সোধো, ভাল পোৱা নে মোক, তুমি কি খং কৰিবা নেকি? নে দুহাতে সাৱটি কবা, ভাল পাওঁ তোমাক? যদি তুমি অফিচ যোৱাৰ পৰা তোমাক পিছৰ পৰা সাৱটি সোধো, কিমান ভাল পোৱা, খং কৰিবা নেকি? নে কপালত চুমাকি কৈ দিবা, ইমান ভাল পাওঁ? যদি এদিন বাৰিষা সিক্ত দুপৰীয়া তিতি পৰি ঘৰ অহাৰ পিছত তোমাৰ ভিজা মূৰটো গামোচাৰে মুচি দিয়া অৱস্থাত মই খং কৰি সোধো, ইমান কিহৰ তিতিব লাগে, বৰষুণ যাক ৰোৱালৈতো ৰ'ব পাৰিলাহেঁতেন? তেতিয়া কি মোক খং কৰিবা নেকি? নে মোৰ চকু পিনে চাই কবা, বহু সময় তোমাক দেখা নাই যে, মিছ কৰিছিলো তোমাক? ৰাতি ক্লান্ত হৈ শুই থাকিলে তুমি যদি কাপোৰ উৰাই দিয়া আৰু যদি চকুকেইটা মেলি মই সোধো, ইমান যত্ন মোৰ বাবে, কবানে মোক কিমান ভাল পোৱা? নে তেতিয়াও মোৰ প্ৰতি অযত্ন খং কৰিবা আৰু নেমুৰ কাষত শুই কবা, বহুত ভাল পাওঁ তোমাক? যদি কাজিয়া কৰি কৰি তোমাক দুখী কৰি জিজ্ঞাসা কৰি সোধো, ভাল পোৱা নে মোক, তেতিয়াও কি খং কৰিয়ে থাকিবানে? নে ফেকুৰি কবা, পাগল বহুত ভাল পাওঁ তোমাক? যদি তুমি মোক অভিমান কৰি কথা নোকোৱাকৈ থাকা আৰু মই কাষত আহি সোধো, মোক এতিয়াও বেয়া পাই আছা, তেতিয়া আকৌ বেছিকৈ অভিমান কৰিবা নেকি? নে সৰু খঙাল কণ্ঠটোৰে কবা, বেয়া নাপাওঁ, নিজতকৈও বেছি ভাল পাওঁ তোমাক? যদি দূৰলৈ যোৱাৰ আগত শেষ মুহূৰ্তত জিজ্ঞাসা কৰি সোধো, ভাল পাই থাকিবানে এনেদৰে? তুমি কি তেতিয়া চকুৰ পানী লুকুৱাই ৰাখিবা? নে মোক সান্তনা দিয়াৰ বৃথা চেষ্টা কৰি কবা, বহুত বেছিকৈ ভাল পাওঁ? আৰে প্লিজ নাকান্দিব তুমি, মই সোনকালে আহিম। আচ্ছা, কি লাগিব তোমাক কোৱা, মই চব লৈ আহিম তোমাৰ কাৰণে। এনেকুৱা কিছুমান অভিমান আৰু মৰম লগা কথা। প্ৰমিছ কৰিছো, তোমাৰ এই উত্তৰবোৰৰ বাবে আজীৱন মই প্ৰশ্ন সুধি যাম, ভাল পোৱা নে মোক, ভাল পোৱা নে মোক, ভাল পোৱা নে মোক? কাৰণ ময়ো যে তোমাক বহুত ভাল পাওঁ, বহুত বেছিকৈয়ে ভাল পাওঁ। স্বপ্নিল আকাশ, ভাল পোৱা কাৰ কেনেকৈ